যা ইমান বছৰ আমি প্ৰেম কৰি ফাইনেলি আমাৰ বিয়াখন হৈ গেল ন হয় দে বান্দাৰ আমি ইমান বছৰ ভাল পাই প্ৰেম কৰি ফাইনেলি আমি বিয়াখন হৈ গেলো এই শুনছে নে তাই কিন্তু যি কথা দিছিলি সেই কথা ৰাখিব লাগিব কিন্তু এতিয়া কি কথা দিছিলো বা মনত পৰা নাই দেখোন মনত কৰি দিছোন বিয়াৰ আগত কিমান কি কথা দিছিলি কিমান কি সপোন দেখি আছিলি বিয়াৰ পিছদিনে আৰু মই মনত কৰি দিব লাগে তই দিয়া কথাবোৰ হাই মই মৰি গেলো মই মাৰি যাবা এই বাচ্চা বান্দাৰ তাই মোক বাচন ধুই দিম বুলি কৈছিলে নাই তাই মোক কাপোৰ ধুই দিম বুলি কৈছিলে নাই তাই মোক চব ধুই দিব লাগিব কিন্তু চাবি কিন্তু লাহে কো ঘৰৰ মানুহ কি বুলি ক'ব ঐ তোক বাচন ধুই দিম দে তোক মই কাপোৰ ধুই দিম লাহে কো এই শুনচোন এতিয়া দিয়া কথা বাদ দি মই এটা চুমা এটা দিয়া চুমা তোমাৰ খাবি আগে মোৰ ভোক লাগছি মোৰ কাৰণে কিবা খোৱা বস্তু লিয়া চাহ বনাবি যা তাড়াতাড়ি যা খাজা লাগছে লেট্ৰিনটো কোনফালে আছে এই ধৰি দি মই তোক কৈছিলো ৰুমৰ ভিতৰত লেট্ৰিনটো বনাওঁ বুলি নবনালি এতিয়া বাহিৰত যাব লাগিল আৰু মোৰ খাজা লাগছি তাৰে মোক চাহ খাই লওঁ মই ভগৱান চাবা তোক কি কৰো কি কৰা যায় বিয়াৰ পিছত ঘৈণীয়েকে গিৰিয়েকক চাহ বনালে ভাত বনালে বাচন ধুই দে কাপোৰ ধুই দে মই লাভ মেৰেজ কৰি মই বাচন ধুব লাগিব কাপোৰ ধুব লাগিব চাহ বনাই দিব লাগিব ভগৱান চাবা মোক বাচবা এতিয়া ভগৱানক মাতি লাভ নাই মোক বাচন ধুই দিবই লাগিব কাপোৰ ধুই দিবই লাগিব চাহ বনাই দিবই লাগিব আৰু মোক ভাত খুৱাইও দিব লাগিব আৰু মই যেতিয়া ঘুমাওঁতে মোক টোপনি নাহাকৈ দি মাথা খুজিও দিব লাগিব আৰু মোক বিয়াৰ আগত যিমান সপোন ধৰিছিলি চব সপোন পূৰণ কৰি দিব লাগিব আৰু তই যদি মোৰ সপোন পূৰণ কৰি দিব নোৱাৰা মই মাছৰ মাথা যেনেকৈ খাওঁ তোৰ মাথাও মই সেনেকৈ খাম বুজি পালি এই ভগৱান তুমি কি কৰি আছা ভগৱান ক'ত আছা মোক দয়া কৰা